হাই বন্ধুসকল নমস্কাৰ বন্ধুসকল আকৌ আজিৰ এই ভিডিঅ'টোত আমি পেৰামেডিকেল কোৰ্সটোক আনবক্সিং কৰিম আনবক্সিং মানে তো বুজি পাইছে আৰু মানে পেৰামেডিকেল কোৰ্সটোনো এক্স্যাক্টলি কি হয় কেনেকৈ পঢ়িব পাৰিম আৰু পঢ়িলে আমি কি কি সুবিধা পাম ৰাইট মানে পেৰামেডিকেল কোৰ্সটোৰ ওপৰত পুৰা ডিটেইলছ কৈ আপোনালোকক বুজাই দিম সো যদি আপুনি ভাবিছে যে পেৰামেডিকেলছ পঢ়িম বা কিবা মেডিকেল লাইনত যাম বুলি ভাবিছে তেতিয়াহলে ভিডিঅ'টো একদম হেকলৈকে চাই থাকিব এতিয়া আমি চাই লও পেৰামেডিকেলটোনো এক্স্যাক্টলি কি হয় এতিয়া যদি আপোনালোকক কোনোবাই হুদে যে পেৰামেডিকেলটোনো কি হয় তেতিয়াহলে আপোনালোকে ক'ব পাৰে যে পেৰামেডিকেলটো হৈছে স্বাস্থ্য খণ্ডৰ এইটো বিভাগ যিটো বিভাগে স্বাস্থ্য খণ্ডৰ সাপোৰ্টাৰ্স বা সহায়ক হিচাপে কাম কৰে এটা আপোনালোকক মই সহজকৈ বুজাই দিছো যেতিয়া আপুনি ডাঙৰ মেডিকেলত যায় তেতিয়া কি কৰে ডক্টৰজনে আপোনাক ফাৰ্ষ্টত চেক কৰি ল'ব তাৰপিছত যদি আপোনাৰ এক্সৰে কৰিবলগীয়া হয় বা ইচিজি কৰিবলগীয়া হয় বা সৰু বেজি এডালে দিব লগা হয় তেতিয়া ডক্টৰে সেই কামবিলাক নিজে কৰে জানো নকৰে যদি আপোনাৰ এক্সৰে কৰিবলগীয়া হয় তেতিয়াহলে এক্সৰে টেকনিশিয়ানলৈ পঠাব যদি আপোনাৰ ইচিজি কৰিবলগীয়া হয় ইচিজি টেকনিশিয়ানলৈ পঠাব বা যদি আপোনাৰ সিটি স্কেন কৰিবলগীয়া হয় তেতিয়াহলে সিটি স্কেন টেকনিশিয়ানলৈ পঠাব তো এই বেলেগ বেলেগ কামবিলাকৰ কাৰণে যিবোৰ আপোনাৰ বেলেগ বেলেগ ব্ৰাঞ্চ আছে বা আপুনি ক'ব পাৰে বেলেগ বেলেগ ডিপাৰ্টমেণ্ট আছে যিটো নেকি মেইন ডক্টৰজনৰ সাপোৰ্টিভ হিচাপে কাম কৰে সেইবিলাকে হৈছে একোটা পেৰামেডিকেল কোৰ্স মানে আপুনি কেছটো এনেকুৱাকৈ ভাবি লওক যেনেকৈ কলেজ এখন কোনে চলায় প্ৰিন্সিপালজনে চলায় কিন্তু পঢ়ুৱা কামবিলাকক কোনে কৰে আপোনাৰ টিচাৰসকলে কৰে বা আপোনাৰ লেকচাৰাৰ প্ৰফেসৰ তেওঁলোকে কৰে হয় না নহয় ঠিক হেনেকুৱাই মেইন গাইডেন্সসমূহ মানে পেশেন্টৰ কাৰণে কি দৰৱ দিব লাগিব কি কৰিব লাগিব হেবিলাক কামটা আপোনাৰ মেইন ডক্টৰজনে গাইডলাইন দিব আৰু সেই গাইডলাইন মতে কোনে কাম কৰিব আপোনাৰ এই পেৰামেডিকেল কোৰ্স কৰা সকলে কাম কৰিব আৰু তেওঁলোকক কোৱা হয় পেৰামেডিক অৰ্থাৎ পেৰামেডিক সকলে আপোনাৰ মেইন ডক্টৰজনৰ সাপোৰ্টিভ হিচাপে কাম কৰিব ঠিক আছে এতিয়াতো আপোনালোকে ভালকে বুজি পালে যে পেৰামেডিকেলটোনো এক্স্যাক্টলি কি হয় ৰাইট ওকে তো এতিয়া চাইলো আমি এই পেৰামেডিকেল কোৰ্সৰ ভাগসমূহ এনেইতো এই পেৰামেডিকেল কোৰ্সসমূহক আমি তিনটা ভাগত ভাগ কৰিব পাৰো ঠিক আছে তো ইয়াৰ এক নম্বৰটো হৈছে আপোনাৰ সাৰ্টিফিকেট কোৰ্স দুই নম্বৰটো হৈছে ডিপ্লোমা কোৰ্স আৰু তিন নম্বৰটো হৈছে ডিগ্ৰী কোৰ্স এই তিনিটাৰ ক্ষেত্ৰতে প্ৰায় প্ৰত্যেকটো পেৰামেডিকেল কোৰ্সই থাকে জাস্ট কিছুমান আপোনাৰ সাৰ্টিফিকেট কোৰ্সত নাথাকে বাকিটো একেই থাকে আৰু মেইন ডিফাৰেন্সটো ক'ত হয় আপোনাৰ ডিউৰেশ্যনত মানে কোৰ্সটো কমপ্লিট কৰিবৰ কাৰণে কিমান সময় লাগে তো সাৰ্টিফিকেট কোৰ্সৰ ক্ষেত্ৰত আপোনাৰ 1 বছৰৰ পৰা 2 বছৰ সময় লাগে আৰু ডিপ্লোমা কৰা সকলৰ কাৰণে 2 বছৰৰ পৰা 3 বছৰ পৰ্যন্ত লাগে আৰু ডিগ্ৰী কৰা সকলৰ কাৰণে 3 বছৰৰ পৰা 4 বছৰ পৰ্যন্ত লাগে হেইটো আপোনাৰ ডিপেন্ড কৰে কোনটো কোৰ্সত বা কোনটো মানে ডিপাৰ্টমেন্টত আপুনি পেৰামেডিকেল কোৰ্সটো কৰিছে হেইটোৰ ওপৰত ডিপেন্ড কৰে ওকে আৰু সাৰ্টিফিকেট কোৰ্স কৰা সকলে যিমান কথা জানিব তাতকৈ অলপ বেছি ডিপ্লোমা কৰা সকলে জানিব আৰু ডিপ্লোমাতকৈ বেছি অবিয়াসলি ডিগ্ৰী সকলে জানিব হেইটোতো হয়তো সকলোৱে জানে ৰাইট বাৰু যি কি নহওক কোনটো কোৰ্সৰ ক্ষেত্ৰত আপোনাৰ কি পেৰামেডিকেল কোৰ্স এভেইলেবল হয় বা কি কৰিব পাৰি হেকেটা আপোনালোকক এবাৰ দেখাই লৈছো আপোনালোকে হয় পোষ্ট কৰি চাই ল'ব নহলে স্ক্ৰিনশ্বট মাৰি ল'ব ওকে তো প্ৰথমে আপোনালোকক দেখাইছো সাৰ্টিফিকেট কোৰ্সৰ কাৰণে তো সাৰ্টিফিকেট কোৰ্সত আপোনাৰ এক্সৰে টেকনিশিয়ান আছে ল্যাব টেকনিশিয়ান ডেন্টাল টেকনিশিয়ান OT টেকনিশিয়ান মানে অপাৰেশন থিয়েটাৰ টেকনিশিয়ান বুলি কয় তো এইকেইটা আপোনালোকে চাই ল'ব ঠিক আছে তো ইমান গাই নাথাকো আৰু মই দুই নম্বৰটো হৈছে আপোনাৰ ডিপ্লোমা কোৰ্স তো ডিপ্লোমা কোৰ্সৰ ক্ষেত্ৰতো কিছুমানটো প্ৰায় একেই থাকে তো ইয়াতে আপোনাৰ আছে ডিপ্লোমা ইন এক্সৰে ফিজিঅথেৰাপি অকুপেশনাল থেৰাপি ডায়ালাইসিস GNM ANM হেবিলাকো আপোনাৰ ডিপ্লোমা কোৰ্সৰ পেৰামেডিকেল কোৰ্সৰ ভিতৰতে পৰে ওকে তো এতিয়া আহিছো আপোনাৰ ডিগ্ৰী কোৰ্সৰ কাৰণে তো ডিগ্ৰী কোৰ্সত আপোনাৰ বিশেষকৈ আপোনাৰ BSc নাৰ্ছিং বিলাকো সোমাই BSc ইন এক্সৰে টেকনলজি ফিজিঅথেৰাপি অকুপেশনাল থেৰাপি হেবিলাক প্ৰায় একেই থাকে তো ইয়াতে আপোনালোকে চাই ল'ব পোষ্ট কৰি নহলে বা স্ক্ৰিনশ্বট মাৰি ল'ব ওকে ঠিক আছে এতিয়া যদি আমি এই পেৰামেডিকেল কোৰ্স বিলাকৰ সুবিধাৰ কথা কওঁ তেতিয়াহলে হয়তো আপোনালোকক মই নকলে হ'ব হয় না নহয় আপোনালোকেতো জানেই আজিকালি মেডিকেল সেক্টৰটো কিমান বেছি স্পিডত গ্ৰো হৈ আছে মানুহৰ বেমাৰ আহি আছে নতুন নতুন বেমাৰটো আহি আছে এইটো দেখিয়ে পাইছে আৰু এটা মেডিকেলত আপোনাৰ হাজাৰতকৈ বেছি পেৰামেডিক দৰকাৰ হয় লাগিলে আপোনাৰ ইয়াতে কক ECG টেকনিশিয়ান হওক এক্সৰে টেকনিশিয়ান হওক ল্যাবৰেটৰী হওক বা আপোনাৰ OT টেকনিশিয়ান বা অপাৰেশন থিয়েটাৰ টেকনিশিয়ান হওক বা নাৰ্ছিং GNM ANM বা BSc নাৰ্ছিং হওক তো কিমান দৰকাৰ হয় হেইটোটো আপোনালোকে জানে গতিকে যদি আপোনালোকে পেৰামেডিক কোৰ্স কমপ্লিট কৰে তেতিয়াহলে আপোনাৰ স্কিলটো জাস্ট ভালকে ডেভেলপ কৰক নিশ্চয় আপোনাৰ কিবা এটা নহয় কিবা এটা মানে কেৰিয়াৰটো সেট হ'বই তো সুবিধাক লৈ পেলাইটো মোৰ মতে পেৰামেডিকেল বা মেডিকেল সেক্টৰত আপুনি ডাউট হ'ব নালাগে ওকে তো এতিয়া আহিছো আমাৰ আটাইতকৈ দৰকাৰী কথালে মানে আমি পেৰামেডিকেলৰ বিষয়ে পুৰা ডিটেইলছ কিনি প্ৰায় জানিলো হয় না নহয় এতিয়া আমি চাম এই পেৰামেডিকেল কোৰ্সত এডমিশন লবৰ কাৰণে আমি কি জানিব লাগিব বা কি আমাক লাগিব তো এক নম্বৰ কথাটো অবিয়াসলি আপুনি ইন্ডিয়ান মানে ভাৰতীয় হ'ব লাগিব দুই নম্বৰটো আপুনি HS অৰ্থাৎ হায়াৰ সেকেন্ডাৰী ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজিত
মিনিমাম 45% জেনেৰেল কেটেগৰীয়ে পাব লাগিব আৰু যদি আপুনি ৰিজাৰ্ভ কেটেগৰী হয় যেনে ST SC OBC বা যিমান ৰিজাৰ্ভ কেটেগৰী আছে তেওঁলোকৰ কাৰণে মিনিমাম কমেও 40% থাকিব লাগিব 3 নম্বৰটো হৈছে আপোনাৰ বয়স 17 বছৰৰ পৰা 24 বছৰ হ'ব লাগিব আৰু 4 নম্বৰটো হৈছে আপোনাৰ PRC অৰ্থাৎ PRC মানেটো পাৰ্মানেন্ট ৰেসিডেন্সিয়েল সাৰ্টিফিকেট বুলি কয় মানে মুঠতে আপুনি পাৰ্মানেন্ট ৰেসিডেন্ট হ'ব লাগিব আৰু পেৰামেডিকেল কোৰ্সত আপোনাৰ এডমিশনৰ কাৰণে কোনো ধৰণৰ পৰীক্ষা দিব নালাগে বা কোনো ধৰণৰ এন্ট্ৰেন্স এক্সাম দিব নালাগে আপোনাৰ হায়াৰ সেকেন্ডাৰী ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজিৰ পাৰ্সেন্টেজৰ ওপৰত বেস কৰি পেলাই আপোনাক সিলেকশন কৰা হয় ঠিক আছে মানে ফৰ্ম ফিলআপ ফাৰ্ষ্টত ওলাব ফৰ্ম ফিলআপ হোৱাৰ পিছত কাউন্সেলিং হ'ব আপোনাৰ হেই কাউন্সেলিংৰ সময়ত যোনে BCBত বেছি মাৰ্কস পাব তেওঁকে সিলেকশন কৰিব ওকে তো বন্ধুসকল এইখিনি আছিল আমাৰ পেৰামেডিকেল কোৰ্সৰ ওপৰত পুৰা আনবক্সিং ভিডিওটো তো যদি এই ভিডিওটো আপোনালোকৰ কাৰণে কিবা ইনফৰমেটিভ লাগিল তেতিয়াহলে এটা লাইক কৰিব আৰু আপোনালোকক মই ৰিকুৱেষ্ট কৰিছো যদি আপোনাৰ কোনোবা হাই সেকেন্ডাৰী সায়েন্সত পঢ়া চিনাকি আছে তেতিয়াহলে তেওঁলৈ এই ভিডিওটো প্লিজ শেয়াৰ কৰি দিব কাৰণ এনেকুৱা মই বহুতো ষ্টুডেন্ট দেখিছো যিসকলে নেকি এই পেৰামেডিকেল কোৰ্সৰ ওপৰত পুৰা একজেক্ট ইনফৰমেশন কিনি নাজানে যাৰ কাৰণে পাছত পস্তায় যে ও মাই গড মই যদি আগতে গম পালোহেতেন তেতিয়াহলে পেৰামেডিকেল কোৰ্সে পঢ়িলোহেতেন হয় না নহয় হেনেকুৱা হয়তো আপোনালোকে লগ পাব পাৰে গতিকে তেওঁলোকলৈ প্লিজ শেয়াৰ কৰি দিবলৈ একদমেই নাপাহৰিব আৰু যদি আপোনালোকে এনেকুৱা ধৰণৰে আৰু কেৰিয়াৰৰ লগত ৰিলেটেড ভিডিও চাই থাকিব বিচাৰে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটোৰ অল অপচনত ক্লিক কৰিবলৈ একদমেই নাপাহৰিব লগ পাম নেক্সট ভিডিওত আজিলৈ বাই বাই